নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি মই ৰেখাছ আছামিজ ৰেচিপি এণ্ড ব্লগলৈ এয়া কি লৈ আহিছোঁ ধৰিব পাৰিছেনে? নাই পৰা চাগে নহয়নে? ছাগলীৰ পেটু। আজি ছাগলী পেটু লৈ আহিছোঁ। ছাগলী পেটু খাবলৈ মানুহবিলাকে টান পায়, যিহেতুকে বহুত চাফা কৰিব লাগে। এইখিনি প্ৰথমতে ধুই পেলাই আকৌ পানীত উতলাই ভালকৈ উতলাব লাগিব। উতলোৱাৰ পিছত এইখিনি আকৌ ঠাণ্ডা পানীৰে ধুই পেলাব লাগিব। খুব ভালকৈ ধুব লাগিব যাতে একো নাথাকে লেতেৰা। আৰু এইখিনি মই চাফা কৰি ল'লোঁ আৰু যিবিলাক আছিলে এইবিলাক ফালি ফালি লৈছোঁ। পেটুবিলাক এনেকৈ ফালি ল'লে চফা হৈ যায়, সেই গতিকে চফা কৰি লৈ আপোনালোকক দেখুৱাইছোঁ। এইখিনি আজি মই বনাম। গেছত কেৰাহীখন পাতি কেৰাহীখন গৰম হোৱাৰ লগে লগে এয়া মিঠাতেল দি দিছোঁ। এয়া মিঠাতেল দিয়ে পিঁয়াজ দুটা কাটি লৈছিলোঁ, পিঁয়াজ দুটা মিডিয়াম ছাইজৰ দি দিছোঁ। যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেখেতলোকক নমস্কাৰ জনাইছোঁ। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেলটো টিপি অল কৰি ৰাখিব, তেতিয়া মোৰ ভিডিঅ' ন'টিফিকেশ্যন চবতছে আগতে পাব। ইয়াতে দি দিছোঁ নহৰু আদা বটা 1.5 চামুচ, পিঁয়াজ নহৰু আদা দি পেলাই অকণমান সময় লৰাই লৈছোঁ। নহৰু আদা যেতিয়া কেঁচা গোন্ধটো নাইকিয়া হৈছে, ইয়াতে দি দিছোঁ জলকীয়া গুড়ি, হালধি গুড়ি, জিৰা গুড়ি, অকণমান মিট মছলা। এনেকৈ গোটেইখিনি একেলগতে প্লেটখনত লৈ পেলাই ঢালি দিলোঁ আৰু লৰাই দিছোঁ। নিহাৰী ৰেচিপিটো মই আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে নিশ্চয় বনাই খাব। চাফা কৰিবলৈ এলাহ লাগে কাৰণে আচলতে বনাই খোৱা নহয়। ইয়াতে গৰম পানী অকণমান দি পেলাই লৰাই লৈছোঁ। পানীখিনি শুকাই পেলাই এয়া তেল ওলাই গৈছে, হেতাখনেৰে লৰাই দিছোঁ। ইয়াতে দিছোঁ কেঁচা জলকীয়া কেইটামান ফালি। আপোনালোকে বিহ জলকীয়াও পিচি পেলাই মানে শুকান বিহ জলকীয়া পিচি পেলাইও দি দিব পাৰে, কিন্তু মই দিয়া নাই, ঘৰতে খাম। সেই গতিকে হোটেলত যদি বনায় তেনেকুৱা খুব জ্বলা জলকীয়াই দিয়ে, মই কেঁচা জলকীয়া কেইটামানেই দি দিলোঁ। আৰু যিখিনি নিহাৰী চাফা কৰি ৰাখিছিলোঁ সেইখিনি ঢালি দিলোঁ। গোটেইখিনি নিহাৰী দিয়াৰ পিছত হেতাখনেৰে মিলাই লৈছোঁ। গোটেইখিনি মিলোৱাৰ পিছত ইয়াতে দি দিছোঁ জোখমতে নিমখ। মই চামুচখনত অকণমান সৰহকৈ আনিছিলোঁ, কিন্তু বেছিকৈ দি দিলে চোকা হ'ব, তাত জোখত দি দিলোঁ। নিমখখিনি দি এয়া লৰাই দিলোঁ। গেছটো মই বঢ়াই ৰাখিছোঁ আৰু হেতাখনেৰে অকণমান সময় এনেকৈ লৰাই আছোঁ। এনেকৈ অকণমান সময় লৰোৱাৰ পিছত গেছটো কমাই পেলাই ৰাখি থ'লোঁ। আকৌ গেছটো বঢ়াই পেলাই এনেকৈ লৰাই দিলোঁ। গেছটো বঢ়াই পেলাই মই এনেকৈ অকণমান সময় লৰাই আছোঁ। এতিয়া ইয়াতে দি দিছোঁ গৰম পানী। গৰম পানী অকণমান সৰহকৈ দিব লাগিব। গৰম পানীখিনি দি পেলাই হেতাখনেৰে অকণমান লৰাই দিছোঁ আৰু গেছটো বঢ়াই পেলাই এইখিনি পূৰা উতলিবলৈ দিলোঁ। উতলি থাকোঁতে অকণমান গৰম মছলাও দি দিলোঁ। আৰু এয়া পানী শুকাই গ'লগৈ, একেবাৰে পানীখিনি শুকাই পেলাব লাগিব। বেছি পানী নাই, ইয়াত অকণমান পানী আছে। এতিয়া দি দিছোঁ ধনিয়া পাত, যিহেতুকে ধনিয়া ছিজন, ধনিয়া নিদিলে নহ'বই, ধনিয়া পাত হয়নে নহয়? সেই গতিকে ধনিয়া পাত দি পেলাই অকণমান সময় লৰাই ল'লোঁ। গেছটো বঢ়াই আছোঁ আৰু এয়া পানী চানী চব শুকাই গ'ল আৰু এইখিনি চব নমাই দিছোঁ। এইখিনি হৈছে নিহাৰী ৰেচিপি। যিসকলে খাই লোভ লাগিছে চাগে নহয়নে? আৰু ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ।